হাই বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত মই লৈ আহিছোঁ মিছা মাছৰ জাল মছলা। এই ৰেচিপিটো বনোৱাৰ বাবে কি কি লাগিব আৰু কেনেদৰে বনাওঁ আহক চাই লওঁ। আজি কি বনাব লৈছা? মই আজি বনাব লৈছোঁ চোৱা, মিছা মাছ। আজি মিছা মাছৰ জাল হ'ব, পুৰা জ্বলাকৈ বনাম। এইপিনে আহা চোৱা। এই ৰেচিপি বনাবৰ বাবে মই লৈছোঁ ডাঙৰ চাইজৰ পিঁয়াজ দুটা, নহৰু এটা, কেঁচা জলকীয়া 3টা, মিডিয়াম চাইজৰ বিলাহী 2টা। বিলাহী আৰু পিঁয়াজ মই পেষ্ট কৰি ল'ম। পেষ্ট মানে কি, মই পিহনাত পিচি ল'ম। এয়া পিহনাত মই পিচি ল'ম। পিহনাত নাথাকিলেও একো কথা নাই, আপোনালোকে মিক্সিত পেষ্ট কৰি ল'ব পাৰে। আৰু মই নহৰু থেতেলিয়াই ল'ম। কেঁচা জলকীয়া আৰু নহৰুটো মই থেতেলিয়াই ল'ম। আৰু এইটো ৰেচিপিত মই আদা নলওঁ। মাছখিনি মই এতিয়া বাছি ল'ম আৰু বাকীখিনি কৰি ল'ম, তাৰপিছত মই বনাব ল'ম। এইটো থাকে লেতেৰাটো, সেইটো মানে পেটুটো পেলাই দিব লাগিব। এইখিনি বেছি ডাঙৰ থাকিলে কেঁচি দি কাটি দিলেই হ'ল। মই সৰু কেঁচিটো দি মই বহুত সুবিধা হয়। এই মিছা মাছ আনিলে মই সৰু কেঁচি দিয়ে মই কাটিম। মাছ মোৰ বচা হৈ গ'ল। বাছি ৰখা মাছখিনি মই ধুই ল'লোঁ। এতিয়া হালধি নিমখ দি মই সানি ল'ম। কেৰাহী পাতি ল'লোঁ। এতিয়া মই মিঠাতেল দি দিম। তেল গৰম হৈ গৈছে। এতিয়া মই সানি ৰখা মিছা মাছ মই ভাজি ল'ম। মাছ ভজা হৈ গ'ল, মই এতিয়া নমাই ল'ম।
মাছ ভজা তেলতে মই এতিয়া দি দিম থেতেলিয়াই ৰখা নহৰু আৰু কেঁচা জলকীয়া। নহৰু আৰু কেঁচা জলকীয়া মোৰ ভজা হৈ গ'ল। পিহি ৰখা পিঁয়াজ মই দি দিম। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি ল'ম। মোৰ পিঁয়াজ ভজা হৈ গ'ল। এতিয়া মই পিহি ৰখা বিলাহী দি দিম। সোৱাদ অনুযায়ী মই নিমখ দি দিলোঁ। মই বিলাহীখিনি পিঁয়াজৰ লগত 3 মিনিটমান ভাজি ল'লোঁ। এতিয়া মই দিম হালধি আধা চামুচ, জিৰা গুড়ি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ, মছলাৰ সৈতে মই ভালদৰে ভাজি ল'ম। জালুকৰ গুড়ি আধা চামুচতকৈ কম দিছোঁ। মছলাৰ সৈতে মোৰ ভজা হৈ গ'ল। এগিলাচ মই এতিয়া পানী দি দিম। উতল আহি গৈছে। এতিয়া মই ভাজি ৰখা মিছা মাছখিনি মই দি দিম। হাই ফ্লেমত মই 3 মিনিট উতলিব দিম। মিছা মাছৰ ঝাল মছলা মোৰ ৰেডি। এতিয়া মই গেছ অফ কৰি দিম। এতিয়া মই গৰম মছলা গুড়ি মই আধা চামুচতকৈ অলপ কম দিম। ভালদৰে মই মিলাই ল'ম। এই ৰেচিপিটো মই বনোৱাৰ দৰে এবাৰ ঘৰত নিশ্চয় বনাব। খাবলৈ বহুত সোৱাদ হয় আৰু বহুতেই টেষ্টি হয়। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। এতিয়া মই নমাই ল'ম। আজি এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব নাপাহৰিব। যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেদৰে বিভিন্ন ধৰণৰ ৰেচিপি আপোনালোকৰ ওচৰত লৈ আহি থাকিম। ধন্যবাদ।